আমি বিজেপিক একেলগে লৈছোঁ 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যেটো 2জন ইএম হেতু দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মুখ্যমন্ত্ৰী তুমি ওলকে অহা 26 BPF আৰু বিজেপিৰ মাজত যেটো সরকার গঠন কৰিব একেলগে কেলি পেলে এইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো হসাকে আমি BTC নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন কৰিছিল ওই সরকারও গঠন কৰিছে এতিয়া সরকার গঠন কৰা সময়ত আমি বিজেপিক একেলগে লৈছোঁ বিজেপি আৰু আমাৰ BPF দল একেলগে সরকার চলাই আছে এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যেটো 2জন ইএম হেতু দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF বিজেপি নহয় AGPও আছে আৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত সরকার হ'ব কথা হেতু আৰু 100% আমি অ্যাবসলিউট NDA সরকার কৰিব বিজেপি আৰু আমাৰ BPF দল একেলগে সরকার চলাই আছে এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যেটো 2জন ইএম হেতু দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF বিজেপি নহয় AGPও আছে আৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত সরকার হ'ব কথা হেতু আৰু 100% আমি অ্যাবসলিউট NDA সরকার কৰিব